Hello, hi, welcome back to my YouTube channel. আজি মই আহিলো আমাৰ এই ৰাইজত অলপ মৰ্নিং ৱাক কৰোঁ বুলি মৰ্নিং ৱাক কৰিলো অলপ দেখিলে না ঘাম ওলাই গৈছে এতিয়া কৰোনা সিজন চলি আছে না অলপ গাটো অলপ শক্তিশালী কৰি ৰাখিব লাগিব ঘৰত যদি খাই বৈ শুই থাকো বেমাৰে বেছি পাব তো সেইকাৰণে বৰ্তমান অলপ গা ঘামটো পুৰা উলিয়াই দিছো কাৰণ বেমাৰ আজাৰ কাৰণে বাচিবৰ কাৰণে ধৰক অলপ কষ্ট কৰি দিছো যাতে ভাল হৈ থাকোঁ মানুহটো যেন বেমাৰ আজাৰৰ পৰা বাচি থাকোঁ সেইকাৰণে আপোনালোকক সকলোকে কৈছোঁ যে আপোনালোকেও পাৰিলে মৰ্নিং ৱাক বা ইভিনিং ৱাক কৰিবৰ কাৰণে চেষ্টা কৰিব প্ৰায় সদায় কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু আজি যিহেতু আহিলোঁ অলপ আজি বুলি না প্ৰায় কেতিয়াবা যদি সময় মিলাই ধৰক কেতিয়াবা আমি আহোঁ এই ৰাইচাইলৈকে আহোঁ অলপ মৰ্নিং ৱাক কৰোঁ বা কেতিয়াবা ইভিনিঙতো আহোঁ কেতিয়াবা মন চলিলে মনে যিটো কয় আৰু আহোঁ আৰু অলপ ভিডিঅ'টো অলপ আন্ধাৰ পাব কাৰণ যিহেতু এতিয়া অলপ মৰ্নিং হৈ আছে অলপ পোহৰ হ'বলৈ আৰম্ভ কৰিছে আমি অলপ আন্ধাৰতে আহিলোঁ আৰু অলপ পোহৰ হৈছে এতিয়া অলপ তো সেইকাৰণে অলপ আন্ধাৰ আপোনালোকে দেখা পাব আৰু আমি এতিয়া অলপ মৰ্নিং ৱাক কৰিম আপোনালোকে চাওক অলপ দৌৰ মাৰিলোঁ দৌৰ মৰাৰ পিছত এতিয়া অলপ বহি লৈছোঁ বহি লোৱাৰ পিছত মোৰ লগত কেইবাজনো আহিছে এই কেইজন মানে স্প্ৰিঙো মাৰি আছে কেইজন মানে বুকডাউন মাৰিছে সকলোৱে কিবা কিবি কাম কৰি আছে ফিল্ডত আছোঁ ৰাইচাই ফিল্ড বুলি কয় এই ফিল্ডখন আপোনালোকক দেখাই দিছোঁ এয়া চাওক এই ফিল্ডখন চাওক কিমান ডাঙৰ হয় ইয়াৰ চাৰিওফালে বহিবৰ কাৰণে ষ্টেডিয়াম বনাই দিয়া হৈছে বহিবৰ কাৰণে গেলেৰী আছে এই ফিল্ডখনৰ আৰু গেলেৰীবোৰত বহুত মানুহ ধৰে ইয়াত বহিবৰ কাৰণে ইয়াত প্ৰতি বছৰে ইয়াত ফুটবল খেল পতা হয় আৰু আপোনালোকে চাওক ইয়াত ৰাতিপুৱা টাইমত বহুত মানুহ হয় খোজ কাঢ়িবৰ কাৰণে সৰু ল'ৰা ছোৱালীৰ পৰা বুঢ়ালৈকে
সকলো মানুহ আহে ইয়াত মৰ্ণিং ৱাক কৰিবৰ কাৰণে। চাওক ফিল্ডখন কিমান ডাঙৰ হয়। এই ষ্টেডিয়ামখন এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ গ্ৰাম্য ক্ৰীড়াংগন বুলি পৰিচিত হয়।